আজি আমি যাবলৈ ওলালোঁ গংগা যমুনা ৰিজৰ্টলৈ। নলবাৰী জিলাৰ জেগাৰা গাঁৱত অৱস্থিত এই ধুনীয়া ৰিজৰ্টখন। মাক দেউতাকৰ সমান্তৰালকৈ টিকু, মই, মিমি আমি তিনিজনো তাৰ বাবে সমানেই প্ৰয়োজনীয় মানুহ। সৰু ল'ৰা হ'লেও তাৰ ৰং ধেমালিৰ মুহূৰ্তবোৰত আমি যেন তাৰ লগত সদায় ছায়াৰ দৰে থাকিব লাগিব, সেইটো সি সদায় উপলব্ধি কৰে। ফণি ৰোডৰ পৰা মুকালমুৱা সংযোগী এই পথছোৱা বৰ আহল বহলকৈ বনাই থকা হৈছে। ৰিজৰ্টখনৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ দেখি সঁচাকৈ আপ্লুত হ'লোঁ। সদায় মোবাইল টিভিত দেখা খুৰা বাস্তৱত দেখি সি খুব ৰং পালে। প্ৰাকৃতিক পৰিৱেশৰ মাজত নানাৰঙী বৈদ্যুতিক বাল্বৰ পোহৰত মোবাইল কেমেৰাত কেইটামান ফটো আবদ্ধ কৰিলোঁ। ৰিজৰ্টখনত থকা ৰেষ্টুৰেণ্টখনলৈ গৈ আমাৰ আটাইৰে ফেভাৰিট খাদ্য চাওমিন অৰ্ডাৰ দিলোঁ। চাওমিন অহাৰ আগে আগে দেহত সতেজতা আনিবলৈ একাপ গাখীৰ দিয়া চাহ খালোঁ।
বেচেৰাটোৰ তয় কাৰত উঠা বহুদিনীয়া হেঁপাহটো আজি পূৰণ হ'ল।